যোৱা বছৰৰ পৰা ধৰি আমাৰ এই দিখাৰী নদীখনে অৰুণাচলৰ পৰা বৈ অহা নদী হয়, নাৰীৰ পৰা এনেকুৱা আহে। এইটো মানে যোৱা বছৰৰ পৰা একদম এনেকুৱা গৰা কাটিছে, গৰা কাটি ঘৰ বাৰী চব ইয়াৰ পৰা কহি লৈ গ'ল। যোৱাবাৰ আমাৰ মিচিং সাহিত্য পৰিষদৰ পৰা এনেকুৱা বল্ডাৰ স্পেয়াৰ দিছিলে, এইটো বি ৰখাব নোৱাৰিলে, এইটো দি পেলাই আৰু বেছি কহিলে। আৰু লগতে আমাৰ পঞ্চায়তৰ পৰা এনৰেগাৰ ৰিভাৰ ডাইভাৰ্ট বুলি কাম স্কিম কৰিছিলে, এইটো বি ৰখাব পৰা নাই। আৰু লগতে মানে চেনেল কাটিং বুলি আগতে ধৰিছিলে পঞ্চায়তৰ পৰাই, হ'লে বি ৰখাব পৰা নাই। এইবছৰ কি ঘৰ এইবছৰ আকৌ বাৰিষাটো অহাৰ লগে লগে মানে এইটো যিটো নেকি ৰিভাৰ ডাইভাৰ্ট এইটো বনাইছিলে, এইটো বি পূৰা ভাঙাই পেলাই এতিয়া অধ্যহতে 5 ঘৰ আমাৰ ইয়াৰ পৰা উঠি যাবলগীয়া হ'ল এইকেইদিনত। আৰু লগতে ওচৰ চুবুৰীয়া থকা 5 ঘৰটো বি ইয়াত থাকিব নোৱাৰা ভয়ত চব ছাইড হৈ পেলাই ভাগে ভাগে মানে থাকিবলগীয়া হৈছে লোকৰ মাটিত। আৰু মাটি এনেকুৱাই আছিলে, আধা বিঘা 1 বিঘা এনেকুৱাকৈ মাটি আছিলে, এই মাটিবিলাক চব গৰা কহি লৈ গ'ল। ছাৰ, এই সমস্যা সমাধানৰ কাৰণে কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিলে সমাধান হ'ব বুলি ভাবি আমি ৰাইজে এইটোৰ কাৰণে আমি ভাবিছোঁ পাৰ্কৰ পাইন যদি ভালকৈ যদি দাঁতকৈ যদি দিব পাৰিলে মানে অলপ বচাব পাৰিব নেকি, এইটো বুলি আমি চিন্তা কৰিছোঁ ৰাইজে। যদি গৰাখহনীয়াই তেলাইম কৰিবই অঞ্চলত বিধ্বস্ত ৰূপ লৈছে, আৰু আপুনি MSC জনপ্ৰতিনিধি হিচাপে ইয়ালৈ আজি আহি খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিছে, আৰু MSC ফালৰ পৰা তাৎক্ষণিকভাৱে আপুনি কি পদক্ষেপ গ্ৰহণ কৰিব? ৰাইজে যোৱাকালি মোক আবেদন কৰিছিলে যে আৰু জনাইছিলে যে ইয়াত বহুত ইৰশ্যন হৈ আছে, এই ইৰশ্যনটো যিকোনো উপায় হ'লেও এইটো মানে প্ৰতিষ্ঠান কৰি দিব লাগে বুলি। এতিয়াতো ছাডেনলি মই আজি সঁচাকৈ আহি চাইছোঁ ইৰশ্যন বহুত বেয়াকৈ হৈ আছে। আৰু প্ৰায় মই গম পোৱা মতে ৰাইজে জনোৱা মতে 5খন ঘৰ যোৱাকালি প্ৰায় ইয়াৰ পৰা নদীত যা গ'ল, আৰু কেইখনমান ঘৰ এতিয়াও যাওঁ অৱস্থা। গতিকে এতিয়া মই জনাইছোঁ আমাৰ বিভাগীয় EC আৰু আমাৰ CEC মহোদয়ক যে কি কৰিলে আমাৰ ধৰক এইটো সমস্যা সমাধান কৰিব পৰা যায়। তেখেতলোকে বাৰু গুৰুত্ব সহকাৰে কথাটো লৈছে, যিমান পাৰোঁ যিমান সোনকালে এই সমস্যা সমাধান কৰিব চেষ্টা কৰিম বুলি কৈছে। যোৱা বছৰো এই নদীখনে কেইবাটাও পৰিয়াল, এই নদীখনৰ গৰাখহনীয়াত কেইবাটাও পৰিয়াল বিধ্বস্ত হৈছে। MSC ফালৰ পৰা আগতে কিবা আঁচনি গ্ৰহণ কৰিছিলে নেকি? একচুৱেলি এইখন নদী আমি প্ৰতিৰোধ কৰিবৰ কাৰণে যথেষ্ট পৰিমাণৰ পুঁজিৰ আবণ্টন দিব লাগিব, বা যথেষ্ট পুঁজিৰ ইয়াত প্ৰয়োজন হয়। যোৱাবাৰ আমি প্ৰায় 20 লাখ টকা খৰচ কৰি এটা বল্ডাৰ স্পাৰ নিৰ্মাণ কৰিছিলোঁ, কিন্তু যথেষ্ট আমাৰ পৰ্যাপ্ত নোহোৱাৰ কাৰণে আৰু আমি আকৌ এইবছৰো ধৰিম বুলি সেইটো আমি ৰাইজে লগত আলোচনা কৰি থৈছিলোঁ। যোৱাবাৰ আমি যি বল্ডাৰ স্পাৰ দিছিলোঁ সেইটো আমাক ইয়াত আকৌ নদীত যা গ'ল। এইবাৰ আমি আকৌ পুনৰ এইবাৰ বেম্বো প্লে চাইডিং আৰু বেম্বো স্ক্ৰীণৰ ব্যৱস্থা কৰিলে ভাল হ'ব নেকি, এইটো চিন্তা কৰি বা আলোচনা কৰি চাইছোঁ। আৰু আমি বিভাগীয় EC মহোদয়তো কাণ চোৱাইছোঁ যে এই নদীটো আমি কেনেকুৱা পদ্ধতিৰে বা কেনেকুৱা ধৰক কৰিলে আঁচনি গ্ৰহণ কৰিলে আমাৰ এইখন আমি প্ৰতিৰোধ কৰিব পাৰোঁ, এইটো আমি আলোচনা কৰি থকা হৈছে। আৰু আমি ৰাইজকো আহ্বান জনাইছোঁ, চৰকাৰী আঁচনিলৈকে আমি ৰখি নাথাকি যিমান পাৰোঁ আমি নিজস্বভাৱেও ইয়াত অলপ লাগি থাকিলে ভাল হয়, কাৰণ চৰকাৰী পুঁজিটো সময়মতে আবণ্টিত নহয়। তথাপিতো আমি যিমান পাৰোঁ এইকেইদিনৰ ভিতৰত বেম্বো স্ক্ৰীণ বা প্লে চাইডিঙৰ যোগেদি যিমানখিনি পাৰোঁ আমি কৰিবলৈ চেষ্টা কৰি আছোঁ।